নমস্কাৰ সকলকে স্বাগতম মোৰ এটা নতুন ভিডিঅ'লৈ মই উৎপল চাৰ্টিফাইড হেল্থ কোচ এণ্ড নিউট্ৰিচনিষ্ট আজি আমি কথা পাতিম সমাজত ম্যাক্সিমাম মানুহে ভুগি থকা হাই ব্লাড প্ৰেছাৰ তো ইয়াতে আমি পাৰ্ট বাই পাৰ্ট কিবাটাও বস্তু আলোচনা কৰিম প্ৰথম কথা হাই ব্লাড প্ৰেছাৰ কি হয় ই কিয় হয় সেকেন্ড কথা হাই ব্লাড প্ৰেছাৰ হলে মেজৰ কি প্ৰবলেম হ'ব পাৰে হাই ব্লাড প্ৰেছাৰক লৈ মানুহৰ কি ভুল ধাৰণা আছে ইয়াৰ লক্ষণ কি আৰু ইয়াক কেনেকে নিৰ্মূল কৰিব পাৰি যদি আপোনাৰ হাই ব্লাড প্ৰেছাৰ হোৱা নাই আপুনি কেনেকে নোহোৱাকে গুটে জীৱন থাকিব পাৰিব আৰু দ্বিতীয় কথা যদি আপোনাৰ হৈছে আপুনি নেচাৰেলি ইয়াক কেনেকৈ কন্ট্ৰোল কৰি ৰাখিব পাৰিব তো বলক ভিডিওটো আৰম্ভ কৰো প্ৰথমে আমি কথা পাতিম হাই প্ৰেছাৰ কি হয় তাৰ আগতে আমি জানি ল'ব লাগিব প্ৰেছাৰ কি হয় আমাৰ মানুহৰ ব্লাড প্ৰেছাৰটো কি হয় এটা প্ৰথম কথা আপুনি জানিব লাগিব আমাৰ শৰীৰত প্ৰত্যেকটো অংগলৈকে প্ৰত্যেকটো মাংস পেশীলৈকে প্ৰত্যেকটো জেগালৈকে নিউট্ৰিশন প্ৰত্যেকটো মানে বস্তু যি লাগে এটো অক্সিজেনে হওক এইবিলাক কিহেদি যায় তেজৰ যোগেদি যায় তেজত যায় ঠিক আছে আৰু এই তেজবিলাক আমাৰ শৰীৰৰ প্ৰত্যেকটো জেগালৈ চলাচল কৰিবলৈ কিহে সহায় কৰে আমাৰ হাৰ্টটোৱে পাম্প কৰিলে কি হয় আৰ্টাৰী আৰু ধমনীবিলাকৰ মাজেদি তেজবিলাক চলাচল কৰি আমাৰ গোটেই শৰীৰটোত মানে প্ৰভাইড কৰে যিখিনি বস্তু লাগে এতিয়া যেতিয়া হাৰ্টটোৱে পাম্প কৰিলে আমাৰ যিবিলাক আৰ্টাৰীৰ মাজেদি তেজবিলাক যায় তেতিয়া আৰ্টাৰীৰ যিবিলাক ব্লাড ভেসেল হয় তাত যিটো প্ৰেছাৰ ক্ৰিয়েট কৰে সেইটোকে কোৱা হয় ব্লাড প্ৰেছাৰ উদাহৰণস্বৰূপে যে আপুনি এটা মটৰ ঘৰত চলাইছে আৰু সেই মটৰটো এডাল পাইপে যদি কানেক্ট হৈ আছে তাৰ মাজেদি যেতিয়া পানীটো যায় তো এই পানীটোও কি হয় এই পাইপডালৰ বেৰবিলাকত কিছুমান প্ৰেছাৰ দিয়ে আৰু এটোকে কোৱা হয় প্ৰেছাৰ আৰু আমাৰ তেজৰ আৰ্টাৰী ধমনীবিলাকত যিটো প্ৰেছাৰ ক্ৰিয়েট কৰা হয় সেইটোকে কোৱা হয় ব্লাড প্ৰেছাৰ আৰু এই প্ৰেছাৰটো যদি হাই হয় এই প্ৰেছাৰটো যদি বেছিকে পাইছে এই ব্লাড ভেসেলবিলাকে তো তেতিয়া এটো কোৱা হয় হাই ব্লাড প্ৰেছাৰ আৰু আপোনালোকে মন কৰিছেনে দুটা প্ৰেছাৰ ৰিডিং ওলাই এটা মানুহে কি কয় ওপৰটো আৰু এটা তলৰটো কেতিয়াবা জানি চাইছেনে যে ওপৰটো কি তলৰটো কি প্ৰথম কথাটো হ'ল যেতিয়া হাৰ্টটোৱে পাম্প কৰে আৰু আমাৰ তেজটো ধমনী আৰু আৰ্টাৰীবিলাকৰ মাজেদি যায় তেতিয়া যিটো প্ৰেছাৰ ক্ৰিয়েট হয় সেইটো কোৱা হয় ওপৰৰ প্ৰেছাৰটো যিটো সিস্টলিক প্ৰেছাৰ বুলি কোৱা হয় আৰু নৰ্মেলি যেতিয়া হাৰ্টটো ৰিলেক্স হয় আকৌ যেতিয়া তেজটো আহি পেলাই আমাৰ হাৰ্টটো ফিল হয় তেতিয়া নৰ্মেল যিটো অৱস্থাত থাকোতে যিটো প্ৰেছাৰ ক্ৰিয়েট হয় সেইটো কোৱা হয় তলৰ প্ৰেছাৰটো যিটো কোৱা হয় ডায়ষ্টলিক প্ৰেছাৰ আৰু এটো হ'ল নৰ্মেল ৰেঞ্জ কি যিটো আমাৰ সিস্টলিক হয় মানে ওপৰৰ প্ৰেছাৰটো হয় 120 আৰু যিটো আমাৰ ডায়ষ্টলিক হয় তলৰ প্ৰেছাৰটো এটো হ'ল 80 এটো নৰ্মেল ৰেঞ্জ এজন মানুহৰ কাৰণে আৰু প্ৰথম ষ্টেজ 1 বুলি কনসিডাৰ কৰা হয় ওপৰটো 130 ৰ পৰা 139 যদি থাকে আৰু তলৰটো যদি 80 এবভ আৰু 89 ৰ ভিতৰত থাকে এটা ষ্টেজ 1 হাইপাৰটেনশন বুলি গণ্য কৰা আৰু এটোকে গৈ যদি 140 ৰ ওপৰ হৈ যায় ওপৰটো আৰু তলৰটো যদি 90 ওপৰ হৈ যায় তেতিয়া ষ্টেজ 2 হাইপাৰটেনশন বা হাই প্ৰেছাৰ বুলি কোৱা হয় আৰু ইয়াৰ ওপৰত যদি আপোনাৰ 180 ওপৰত গুচি যায় আপোনাৰ ওপৰৰ প্ৰেছাৰটো তলৰ প্ৰেছাৰটো যদি 100-120 লৈ গুচি যায় তেতিয়া হলে আপুনি একদম ক্ৰাইসিস কন্ডিশনত আহি গ'ল এটো সময়ত আপুনি ডক্টৰৰ মেডিকেশন লোৱাটো বহুত বেছি দৰকাৰ ডক্টৰৰ লগত কনসাল্ট কৰাটো বহুত বেছি দৰকাৰ আৰু আমাৰ সবে জানে আমাৰ শৰীৰটো ইমান সাইন্টিফিক্যালি আপগ্ৰেড হয় ইয়াক এনেকুৱা ধৰণে বনোৱা হৈছে আমাৰ শৰীৰৰ ফালৰ পৰা দুটা ধৰণে ব্লাড প্ৰেছাৰটো কন্ট্ৰোল কৰা মেকানিজম আছে এটা হ'ল শৰ্ট টাৰ্ম কন্ট্ৰোল এটা হ'ল লং টাৰ্ম কন্ট্ৰোল শৰ্ট টাৰ্ম প্ৰেছাৰ কন্ট্ৰোলটো এটা বেলেগ মেকানিজম লং টাৰ্ম প্ৰেছাৰ কন্ট্ৰোলটো এটা মেকানিজম এই দুইটা পদ্ধতিৰ যোগেদি প্ৰেছাৰটো কন্ট্ৰোল কৰিবলৈ আমাৰ বডিটোৱে চেষ্টা কৰে তাৰ উপৰেঞ্চিও আমাৰ মানুহৰ আজিৰ যিটো লাইফষ্টাইল হয় যিটো খাদ্যাভ্যাস হয় তো হেতুৰ কাৰণে এই আমাৰ বডিৰ যিটো নেচাৰেল মেকানিজম হয় হেতুৰ যোগেদি ব্লাড প্ৰেছাৰটো কন্ট্ৰোল নহয় যাৰ কাৰণে হাই প্ৰেছাৰ হৈ উঠে এতিয়া আমি জানি লওঁ আহক সিম্পটমস কি তো প্ৰথম কথা মেডিকেল সায়েন্সৰ মতে হাই ব্লাড প্ৰেছাৰটো সাইলেন্ট কিলাৰ বুলি কোৱা হয় 80% মানুহে কোনো সিম্পটমস গম নাপায় একো সিম্পটমস নাথাকে নৰ্মেল থাকে আৰু ভাগ্য ভাল 20% মানুহে গম পায় কিবা গাটো বহুত মানে আনইজি ফিল হয় মাথা ভাৰী লাগে এনেকুৱা ধৰণৰ কিছুমান প্ৰবলেম ক্ৰিয়েট হয় যেতিয়া তেওঁ দেখালে গম পায় যে তেওঁ ব্লাড প্ৰেছাৰটো হাই আছে এতিয়া যেতিয়া আপুনি গমেই নাপায় হেতু কাৰণে বহুত মানুহে গুৰুত্ব নিদিয়ে নৰ্মেল কথা কিন্তু ইয়াৰ পৰা হ'ব পৰা তিনিটা মেজৰ প্ৰবলেম তিনিটাই হয় আৰু সেই তিনিটা প্ৰবলেম আজিকালি প্ৰায় শুনি থাকে প্ৰথম হ'ব পাৰে কিডনি ডেমেজ
তো কিডনি যে ডেমেজ হয় তাৰ প্ৰধান কাৰণ হ'ল হাই ব্লাড প্ৰেছাৰ এটো কেলে হয় আপোনাৰ যেতিয়া যেটো প্ৰেছাৰ বাঢ়িছে মানে মই আগতেও কৈ আহিছো যে আপোনাৰ টেষ্টৰ যেটো প্ৰেছাৰ হয় প্ৰেছাৰটো বাঢ়ি গৈছে ব্লাড ভেসেল বিলাকত আৰু যেতিয়া আপোনাৰ ব্লাডৰ প্ৰেছাৰ বাঢ়িব তেতিয়া কিডনিটো প্ৰেছাৰ বেছি পৰিব আৰু কিডনিটোত যেতিয়া প্ৰেছাৰ বেছি পৰিব লাহে লাহে কিডনিটো ডেমেজ হৈ আহিব এটো হল একটা কাৰণ সেকেন্ডটো হৈ গল আপোনাৰ ব্ৰেইন হ্যামাৰেজ এটো সাংঘাতিক এটা ডেঞ্জাৰাস কথা হয় এতিয়া সক আপোনাৰ যেটো ব্লাড হয় ব্লাডটোৱে ব্লাড ভেসেল বিলাকত সদায় এটা প্ৰেছাৰ দি আছে আৰু বহুত দিনৰ পৰা হৈ আছে আপুনি কি কৰিছে ইগনোৰ কৰি আছে বা আপুনি গুৰুত্ব দিয়া নাই অলপহে আছে কিন্তু প্ৰতিদিনে এই প্ৰেছাৰটো কাৰণ আমাৰ শৰীৰটো গঠন হৈছে 120 যেটো সিস্টলিক প্ৰেছাৰ হেতুহে মানে হি সহ্য কৰিব পাৰে হেতু কাৰণহে ইয়াক তৈয়াৰ কৰা হৈছে তাৰ কেপাসিটি ইমানে হয় তাতকে বেছি প্ৰেছাৰ প্ৰত্যেক দিনে পাই আছে ন তো ঠিক তেনেদৰে এটো কিডনিয়ে বেছি দিনলৈ কন্ট্ৰোল কৰিব নোৱাৰে কাৰণে কিডনি ডেমেজ হয় আৰু এটোৱে যেতিয়া আপোনাৰ ব্ৰেইনৰ যিবিলাক আৰ্টাৰি ব্লাড ভেসেল হয় ব্লাড ভেসেল বিলাকক বহুত দিনৰ পৰা কি কৰি আছে এফেক্ট কৰি আছে তাক দুৰ্বল কৰি আছে আৰু এটা সময়ত কি হয় হে দুৰ্বলটো যেতিয়া প্ৰেছাৰটো সহ্য কৰিব নোৱাৰা হৈ যায় তেতিয়া কি হয় ফাটি যায় আৰু ফাটি গলে কি হয় এখিনি ব্লাড ব্ৰেইনত মানে উলাই গুছি যায় ব্ৰেইনত লিকেজ হয় আৰু জিটোৱে কি কৰে আপোনাৰ ব্ৰেইনত অক্সিজেন সাপ্লাই বন্ধ কৰে আৰু আলটিমেটলি আপোনাক ব্ৰেইন হেমাৰেজ বা ব্ৰেইন ষ্ট্ৰোক কৰে যেটো কাৰণে আপোনাৰ প্যাৰালাইসিস হৈ যায় বহুত মানুহ ডেথ হৈ যায় গতিকে এটো ইমান পটকে ইগনোৰ কৰিবলগীয়া বস্তু নহয় গতিকে হাই প্ৰেছাৰ থাকিলে বহুত কিছুমান বস্তু মনত ৰাখিব লাগে আমি যিখিনি পিছলে পাতিম আৰু মানুহৰ কি মিসকনসেপচন আছে সেইখিনিও আমি কথা পাতিম আৰু ইয়াৰ উপায় কি আপুনি নেচাৰেলি কেনেকৈ ভাল হৈ থাকিব হেতু বিষয়ে কথা পাতিম ভিডিওটো অকমান দীঘলীয়া হলো কিন্তু চাব কাৰণ কি আপোনালোকৰ কাৰণে এটো বহুত বেছি দৰকাৰী হয় আৰু থাৰ্ড প্ৰবলেমটো হৈ গল হাৰ্ট ষ্ট্ৰোক হ'ব পাৰে যেতিয়া আপোনাৰ টেষ্টটো সব এই যে ব্লাড প্ৰেছাৰটো হয় মেইনলি তিনটা ধৰণৰ কাৰণৰ কাৰণে বাঢ়িব পাৰে এটা হল আপোনাৰ যে তেজ হয় তেজটো অলপ ডাঠ হৈ গৈছে তেজত পানীৰ পৰিমাণ বাঢ়ি গৈছে আৰু আপোনাৰ যিবিলাক মানে পাইপৰ মাজেদি বডিত তেজ অহা যোৱা কৰে মানে আৰ্টাৰিজ ধমনী বিলাক তো এইবিলাকৰ যেটো গ্যাপ হয় গ্যাপটো যদি কমি গৈছে ঠিক আছে আৰু যেতিয়া কমি গৈ থাকিব লাহে লাহে যেতিয়া একেবাৰে কম হৈ গুছি যাব যেতিয়া হাৰ্টে মানে আপোনাৰ টেষ্টটো জেগাত সাপ্লাই কৰিব নোৱাৰিব তেতিয়াই কি হ'ব হাৰ্ট ষ্ট্ৰোক হয় মানুহৰ কেইবাটাও মিসকনসেপচন আছে এইগিটা ভালকে মনত ৰাখিব প্ৰথম কথা মানুহে কয় যে মই কাম কৰি থাকো মোক প্ৰেছাৰে কেনেকৈ চুব পাৰে বা প্ৰেছাৰ যদি অলপ ধৰা পৰিছে মই নাই কাম কৰো মই কাম কৰি থকা মানুহ কাম কৰিয়ে থাকিম গতিকে মোক প্ৰেছাৰ একো এফেক্ট কৰিব নাই তো কাম কৰি থাকিলে আপোনাক প্ৰেছাৰ এফেক্ট কৰিব নোৱাৰে এটো একদম 100% মিছা কথা হয় আপনি যিমানে কাম নকৰক কিয় আপোনাৰ প্ৰেছাৰে আপোনাক এফেক্ট কৰিবই আপোনাক প্ৰবলেম ক্ৰিয়েট কৰিবই আপোনাৰ যদি হেতুকে ভাবি থাকে মই তেনেকা বহুত মানুহ দেখি গৈছিল মোৰ নিজৰ ঘৰৰ ওচৰৰ এজন মানুহ হে একেটা কনসেপ্ট কাম কৰি থাকিলে মোক প্ৰেছাৰে একো কৰিব নোৱাৰে মই কষ্ট কৰো আজি ডেটত আইসিউত আছে কোমাত আছে গতিকে আপুনিও হেতু ভুল ধাৰণা নলব এটো প্ৰথম মানুহৰ ভুল ধাৰণা দ্বিতীয় ভুল ধাৰণা কি হ'ল এবাৰ যদি আপুনি কিবা কাৰণে মেডিসিন লয় হাই প্ৰেছাৰ তো আপুনি জীৱনভৰ লৈ থাকিব লাগিব হেতু ভুল ধাৰণা হয় আপুনি প্ৰথম অৱস্থাত মেডিসিন লব লাগিব যদি আপোনাৰ বেছি হৈ গৈছে আদাৰৱাইজ আপোনাৰ ষ্ট্ৰোক হোৱাৰ চান্স থাকে ব্ৰেইন হেমাৰেজ হোৱাৰ চান্স থাকে হেতু কাৰণে আপুনি ডক্টৰ মেডিসিন লৈ লওক তাৰ পাছত আপোনাৰ লাইফষ্টাইল আপোনাৰ খাদ্যাভ্যাস খলাই প্লাই আপুনি যেতিয়া নৰমাল এটা ৰেঞ্জত অটোমেটিক্যালি আহিব কাৰণ এটো লাইফষ্টাইল ডিজিজ হয় লাইফষ্টাইল চেঞ্জ কৰিলে এটো নৰমালত অহা বহুত চান্স থাকে তেতিয়া আপুনি ডাক্তৰৰ লগত কনসাল্ট কৰি আপুনি মেডিসিনৰ ডোজ কমাক আৰু লাহে লাহে কমাই আনক তেনেকা প্ৰসেছত এটো আমি পিছত কথা পাতিম এটো 2 নম্বৰৰ ভুল ধাৰণা যে মেডিসিন খাই থাকিব লাগিব থাৰ্ড ভুল ধাৰণা হ'ল যেটো মানুহে কয় যে যেটো ওপৰৰ হাই প্ৰেছাৰটো যদি হাই হয় বেছি ইমান দৰকাৰ নাই তলৰটো বেছি হাই হলে প্ৰবলেম আছে এটো ভুল ধাৰণা সো হাৰ্টটোৱে যেতিয়া পাম্প কৰিব তেতিয়া টেষ্টখিনি যাব এটো সাইন্টিফিক্যালি এটা প্ৰুভেন হৈছে যেটা হাৰ্টটো পাম্প কৰিব টেষ্টখিনি যাব হি বেছি প্ৰেছাৰ ক্ৰিয়েট কৰিব ঠিক আছে আৰু যেটো ঘূৰি অহাটো প্ৰেছাৰটো হবলগীয়া এফেক্ট কম হয় গতিকে ওপৰৰ যেটো প্ৰেছাৰ হয় যেটো সিস্টলিক প্ৰেছাৰ হয় হেতু যদি হাই হয় হেতু বেছি ৰিস্ক হয় হেতুৰ পৰা আপোনাৰ হেমাৰেজ হাৰ্ট ষ্ট্ৰোক হোৱাৰ বেছি চান্স থাকে গতিকে ওপৰৰ প্ৰেছাৰটো বাঢ়ি থাকিলে ইগনোৰ নকৰিব আৰু আমাৰ মানুহখিনি এক নম্বৰ কথা হ'ল এই ওচৰ সুবুৰীয়া কোনোবা নজনা নুহুনাকে কিবা কথা এটা কৈ দি হেতুতে মানি লৈ পেলাই থাকে আগতে এটো কথা আছিল আগতে এটো এটা কথা আছিল কিন্তু এটা সাইন্টিফিক্যালি এটো উল্টা হৈ গল ৰিভাৰ্স হৈ গল যে ওপৰৰটোই বেছি দিগদাৰ কৰে এটো ৰিসাৰ্চড হয়
আপোনালোকে ক'ৰবাত যদি ভাল মানে যিখিনি ৰিফ্ৰেছাৰ কোৰ্চ কৰি থকা ভাল MD DM লেভেলৰ ডাক্তৰ হয় তেওঁলোকৰ লগত কনচাল্ট কৰিলে কথাটো গম পাব ঠিক আছে আৰু সেইটো কাৰণে শুনা কথা কিছুমান মানুহৰ মাজত প্ৰচলিত কথা কিছুমান আমি ইগনৰ কৰাটো দৰকাৰ নহ'লে বহুত তেনেকুৱা প্ৰব্লেম হোৱা দেখা গৈছে তো এই মিসকনসেপ্টৰ পৰা আমি দূৰত থাকিব লাগিব এতিয়া আমি আহো ইয়াক আপুনি যদি অলৰেডি হাই প্ৰেছাৰত সোমাই গৈছে আপুনি ইয়াক কেনেকৈ কণ্ট্ৰল কৰিব পাৰিব আপুনি কেনেকৈ মানে ৰিস্ক ফেক্টৰৰ পৰা বাচি থাকিব পাৰিব হেতুৰ ওপৰত আলোচনা কৰিম তো এতিয়া কথাটো হ'ল চক স্টেজ 2 বা স্টেজ 2 আপোনাৰ পাৰ হৈ গৈছে অলৰেডি তেতিয়া প্ৰথম কথা ইনষ্টেন্টৰ কাৰণে আপুনি ডক্টৰৰ মেডিকেশ্যন ল'ব লাগিব তো বহুতে ক'ব ডক্টৰৰ দৰৱ নাখায় কাম কৰ আমুক কৰ কিবা কৰ এক্সাৰচাইজ কৰ মই হেতু সাপোৰ্ট নকৰো ইনষ্টেন্ট কাৰণ এটো ৰিস্ক লোৱা হ'ব ন ইমান ৰিস্ক ল'ব নোৱাৰি যদি আপোনাৰ স্টেজ 2 পাৰ কৰি অলৰেডি গুচি গৈছে তেতিয়া ৰিস্ক লোৱাটো বেয়া কথা আপোনাৰ যদি 180 180 হৈ গৈছে 90 100 ওচৰত হৈ গৈছে তো তেতিয়া আপুনি ডক্টৰৰ ওচৰত যাওক প্ৰথম ডক্টৰ বা মেডিকেশ্যন লওক মেডিকেশ্যন লৈ পেলাইনি আপুনি আপোনাৰ লাইফষ্টাইলটো সলাই পেলাওক তো লাইফষ্টাইলটো চেঞ্জ কৰক আপোনাৰ খাদ্যাভ্যাস সলনি কৰক তাৰ পাছত যেতিয়া আপোনাৰ কন্ট্ৰোল হ'ব তেতিয়া আপুনি ডক্টৰৰ লগত কনসাল্ট কৰি লাহে লাহে ড'জ কম আৰু লাহে লাহে আপুনি এৰিব পৰাও সম্ভৱ হয় যদি আপুনি প্ৰপাৰ গাইডেন্সত এটা ভাল লাইফষ্টাইল আৰু ডায়েট মেইনটেইন কৰে এতিয়া আমি কথা পাতিম ইয়াৰ স্টেপ বাই স্টেপ কি প্ৰসেস লব কি আপুনি কৰিবলগীয়া কাম যাৰ যোগেদি হাই প্ৰেছাৰটো কন্ট্ৰোল লাগিব প্ৰথম কথা আপুনি আপোনাৰ ওয়েটটো কমাব লাগিব মেইন এক নম্বৰ ৰিজন ওয়েট কমাব লাগিব সাইন্টিফিক্যালি এটো প্রুভেন হয় 1 কেজি ওয়েট যদি আপুনি এক্সারসাইজ কৰি কমাইছে আপুনি যদি মেইনটেইন কৰিছে দ্যাট মিন্স আপোনাৰ 1 পইণ্ট প্ৰেছাৰ তললে আহিব তো গটিকে আপুনি প্ৰথম কথাটো হল ওয়েট কম কৰিব লাগিব দ্বিতীয় কথাটো হল আপুনি ৰেগুলাৰ এক্সারসাইজ কৰিব লাগিব এতিয়া যে বহুতে কয় কাম কৰি থাকো মোক এক্সারসাইজ কৰিব নালাগে বহুত ক্লায়েন্ট মই পাও হেতু একদম ভুল ধাৰণা কাৰণ আপুনি যেতিয়া এক্সারসাইজ কৰিব তেতিয়া আপোনাৰ গোটে বডি মেকানিজমটো বেলেগ হয় যেতিয়া এক্সারসাইজ কৰিব তেতিয়া ব্ৰেইনটো ৰিল্যাক্স হয় তেতিয়া আপোনাৰ ব্ৰেইনটো কিছুমান এনেকুৱা হৰমন ক্ৰিয়েট কৰে যিখিনি আপোনাৰ ভাল মানে বডিত এফেক্ট কৰে ঠিক আছে আৰু যেতিয়া আপুনি কাম কৰে তেতিয়া আপোনাৰ ব্ৰেইনটো ষ্ট্ৰেছে বাঢ়িব বা বডিৰ যে মেকানিজম হয় এক্সারসাইজৰ পৰা যেটো লাভ হ'ব লাগে সেইখিনি বেনিফিট আপুনি কাম কৰি নাপায় গতিকে এক্সারসাইজ এটা ডিফাৰেন্ট বস্তু হয় এক্সারসাইজ কৰিব লাগিব কাম কৰিলে নহব আপুনি আধা ঘণ্টাৰ পৰা 1 ঘণ্টা মই এক্সারসাইজ কৰিছো বুলি কৰিব লাগিব সেকেন্ড আপোনাৰ খাদ্যটো কেনেকুৱা ডায়েট মেইনটেইন কৰাটো দৰকাৰ প্ৰথম কথাটো হ'ল আপোনাৰ যেটো খাদ্য আবা হেতু হাই ফ্ৰুটস এন্ড ভেজিটেবল থাকিব লাগিব আপুনি দিনটো যিমানখিনি খাদ্য খায় তাৰ মোৰ দেন 50% শাক-পাচলি ফ্ৰেছ ভেজিটেবল আপুনি এড কৰাটো দৰকাৰ আৰু কাৰ্বোহাইড্ৰেট আপুনি কমপ্লেক্স কাৰ্বোহাইড্ৰেট যেনেকে ধৰি লওক উখোৱা চাউল যদি আপুনি কয় ওটস ডালিয়া এনেকুৱা ধৰণৰ কমপ্লেক্স কাৰ্বোহাইড্ৰেট এড কৰাটো দৰকাৰ আৰু পৰ্যাপ্ত পৰিমাণৰ আপুনি বডিত প্ৰটিনো প্ৰভাইড কৰিব লাগিব কিন্তু শাক-পাচলি ফলমূল বেছি এড কৰিব লাগিব লগতে আপুনি ওমেগা 3 ৰিচ কিছুমান খাদ্য খাব লাগিব আৰু আপোনাৰ ফিশ অইল আপুনি খাব পাৰে তো এইখিনি আপোনাৰ প্ৰেছাৰটো কন্ট্ৰোল কৰাত সহায় কৰিব আৰু থাৰ্ড কথাটো হ'ল আপুনি ফাইবাৰযুক্ত খাদ্য বেছি খাব লাগিব আৰু আপোনাৰ বডিত পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগিব মই যেন পানী আপোনাৰ পৰ্যাপ্ত পৰিমাণ বুলি কওঁ আপোনাৰ ওয়েট যিমান হয় আপুনি 20 কেজিৰ এগেইনষ্টত মিনিমাম 1 লিটাৰকে পানী আপুনি যদি খায় এটো ভাল হয় স্ট্ৰেছ ৰিলিজৰ কাৰণে আপুনি ৰেগুলাৰ মেডিটেশন কৰিব পাৰে মেডিটেশন কৰিবলৈ আপুনি বিভিন্ন অনলাইন কোৰ্সও ল'ব পাৰে বা অনলাইন ফ্ৰী ইউটিউবত টিপস আছে হেকিনিও ফলো কৰিব পাৰে কাৰোবাৰ সাথে শিকিবও পাৰে আৰু যেটো মই কৈ আছো যে কাম কৰা কাম কৰক কাম নকৰে বুলি কোৱা নাই কামটো নিট হয় নন এক্সাৰসাইজ থাৰ্মোজেনেসিস হয় হেতু আপোনাৰ ক্যালোৰি বাৰ্ন কৰাত সহায় কৰিব আপোনাৰ ওয়েট ম্যানেজমেন্ট কৰাত সহায় কৰিব আপুনি এক্টিভ লাইফষ্টাইল হয় হেতু আপোনাৰ ভাল কথা ঠিক আছে কিন্তু স্ট্ৰেছ এহোপা লৈ প্লেনি কাম কৰাতকে নকৰাটো ভাল আৰু এটা মোস্ট ইম্পৰ্টেন্ট কথা আপুনি 7 পৰা 8 ঘণ্টা শুব লাগিব আপুনি যদি 7 পৰা 8 ঘণ্টা নুশুৱে তেতিয়া বডিটো ৰিপেয়াৰ কেনেকৈ কৰিব বডিটো আপোনাৰ ৰিকভাৰ কেনেকৈ কৰিব আৰু আপুনি যদি 12টা বজাৰ পাছত শুইছে হেইটো কোৱালিটি স্লিপ নহয় গতিকে যিমান পাৰে হাই প্ৰেছাৰ যাৰ মানে অলৰেডি ফ্যামিলিত আছে আপোনাৰ কাৰণে ৰিস্কত আছে হোৱা নাই কিন্তু আপুনি এটা স্টেজ 1ত আছে বা স্টেজ 2ত আছে তো গতিকে আপুনি শুৱাটো মেইনটেইন কৰাটো লগতে আগৰ যিখিনি কৈ আহিছো সেইখিনি মেইনটেইন কৰিবই 7 পৰা 8 ঘণ্টা শুব 10টাৰ পৰা 11টা বজাৰ আগত শুবলৈ চেষ্টা কৰিব কোনো কন্ডিশন নাই আপুনি মেনেজ কৰিব পাৰে মেনেজ কৰিব লাগিব আৰু যদি আপুনি কয় যে মোৰ লাইফটো তেনেকুৱা অপচনে নাই মই দেৰিকে শুব লাগিব দেৰিকে কেলে মোবাইল চাই থাকে কিবা কৰে আপুনি মেনেজ কৰক ইউ হ্যাভ টু মেনেজ আপুনি মেনেজ নকৰিলে আপোনাৰ প্ৰবলেম হ'ব আৰু পাছত আজি যদি আপুনি এই সময় নাই কিবা নাই কৈ থাকে ভগৱানে নকৰক কাইলে কিবা এটা হৈ গলে সকলো সময় ওলাই যাব এই গুটেই বস্তুখিনি মই দেখি আছো মোৰ বহুত চিনাকি মানুহ সময় অভাৱত বহুত কিবা কিবি কৰিব নাই কিন্তু যেতিয়া মেডিকেলত কন্টিনিউয়াসলি আইসিইউত পৰি থাকে তেতিয়া সকলো কাম কেনেকৈ চলি থাকে গতিকে মেনেজেবল হয় মেনেজ কৰক আৰু 7 পৰা 8 ঘণ্টা শুওক ৰেষ্ট দিয়ক বডিটো
আৰু এই গোটেইখিনি বস্তু যদি আপুনি কৰে উইথ যদি আপুনি এটা ষ্টেজটো পাৰ হৈ গৈছে ডক্টৰ মেডিকেশ্যন লৈ এইখিনি কৰি যদি গৈ থাকে এটা সময়ৰ পিছত লাহে লাহে ড'জ কমাই আপুনি ডক্টৰৰ মেডিচিন এৰিব পৰাৰ সম্ভাৱনা থাকে আৰু যিসকলৰ হোৱা নাই এইখিনিও যদি এইখিনি লাইফষ্টাইলত এড কৰে আপোনালোকৰ কেতিয়াও হাই ব্লাড প্ৰেছাৰ নহয় এতিয়া প্ৰথম কথাটো হ'ল হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰা বা তাৰ পৰা বাচি থকা এটো কোনো সহজ পথেদি আপুনি এটো হবই নহয় মানে ইয়াত কোনো শৰ্টকাট নাই এটোৱে প্ৰসেস হয় এটো উপায় নাই এটোৱে প্ৰসেস হয় আৰু এটো যদি কৰিবলৈ আপোনালোকে বেয়া পায় তেতিয়া হলে বেষ্ট ডক্টৰৰ ওচৰত দেখাব মেডিচিন খাই থাকিব মেডিচিনৰটো সাইড ইফেক্ট নো ডাউট থাকিবই কিন্তু খাই অন্তত বাচি থাকিব ঠিককে থাকিব এই তিনিটা মেজৰ প্ৰবলেম হোৱা চান্স বহুত কম থাকে খালি কথাটো হ'ল কি ইয়াৰো বহুত সাইড ইফেক্ট আছে বেলেগ প্ৰবলেম হ'ব পাৰে অনলি যদি আপুনি মেডিকেশ্যনৰ ওপৰত ডিপেন্ডেবল হৈ যায় কিন্তু এইখিনি হ'ল লাইফষ্টাইল ডিজিজ যদি আপুনি প্ৰথম ইনিশিয়াল লেভেলত নিজক বচাবৰ কাৰণে ৰিস্ক ফেক্টৰৰ পৰা দূৰত থাকিবৰ কাৰণে এলোপেথিক মেডিচিন লবলৈ মই সাজেষ্ট কৰোঁ কিছু দিনৰ কাৰণে আৰু ইন বিটুইন আপুনি নিজৰ লাইফষ্টাইল খাদ্য আভ্যাস সলাই এটা জেগাত আহক আৰু মেডিচিন এৰিব পাৰিব এটো মই দেখিছো মই কৰিছো বহুত বা আজি আপুনি বাহিৰত যদি ডাঙৰ ডাক্তৰ আপুনি চাই যিখিনি এমডি ডিএম লেভেলৰ ডাক্তৰ তেওঁলোকক এটোৱে আজি ডেটত কৰি আছে গতিকে এই কথাটো মনত ৰাখিব ধন্যবাদ